হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম জনালোঁ মোৰ চেনেললৈ সকলোকে। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। তো ভিডিঅ'টো হ'ল, আজি এটা মই বস্তু লৈ আহিছোঁ। এইটো কি হয়? এইটো ট্ৰাইপড লৈ আহিছোঁ। এইটো হ'ল ট্ৰাইপড 3110। যিটো ট্ৰাইপড দি এই ভিডিঅ'টো কৰি আছোঁ এইটো ষ্টেণ্ডত। তো এই ভিডিঅ'টো ছেটআপখিনি যিখিনি ছেটআপ দিছোঁ, ছেটআপখিনি আপোনালোকে চাব এবাৰ, মানে কেনেকুৱা হৈছে। আৰু বেছি দাম নহয় এইটো। তো মই ভিডিঅ'টো শেষত পালে ক'ম ভিডিঅ'টোৰ কিমান দাম। তো চাওক মোৰ ট্ৰাইপডডাল কিমান। এয়া চাওক ট্ৰাইপড, সেইডাল ট্ৰাইপড, এইডাল দি ভিডিঅ' কৰি আছোঁ মই। তো এতিয়া আনবক্সিং কৰিম। তো বলক। এয়া চাওক, এই আনবক্সিং কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। মডেল হ'ল 3110। মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। আচলতে ট্ৰাইপড দামী কম দামীৰ লগত একো নাই, আপোনালোকে ভিডিঅ'টো ভাল হ'লে হ'ল। এতিয়া আপোনালোকে প্ৰথম আৰম্ভণি কৰাৰ সময়ত কম দামীও ল'ব পাৰে। এইটো যেতিয়া আৰু আপোনালোকে ভিডিঅ'বিলাক ডেইলি কৰে, তেতিয়া অলপ লাহে লাহে কৰি এইডাল চাওক। ইয়াৰ লগত মই যিটো মোবাইল কেমেৰা দি ভিডিঅ' কৰিছোঁ, মই এইটো মোবাইলৰ এটা হোল্ডাৰো লৈ আহিছোঁ লগত, তাতে আছে একেলগে। এইটো লম্বা মোটামুটি ইয়াৰ 3টা ৱেজ আছে। এটা 3টা ষ্টেণ্ড আছে। আচলতে ভিডিঅ' কৰাৰ লগত কোনো নাই। ভিডিঅ' কৰা আপোনালোকে ভিডিঅ'টো কণ্টেণ্টটো ভাল হ'লে হ'ল। ভিডিঅ'ৰ কণ্টেণ্টবিলাক যদি ভাল হয়, ষ্টেণ্ডৰ মোবাইলেই হওক, কেমেৰাই হওক, যদি আপুনি ৰাখিব লাগে ষ্টেণ্ডৰ, সেইটোৱে হ'লে হ'ল। তো ভিডিঅ'টো কেনে পেলাই জনাবচোন। তো এইখিনি আছিলে যে ভিডিঅ'। তো নাজানো, তো কিবা ভুল হ'লে আপোনালোকে এইটো শুধৰাই ল'ব। আৰু যদি কিবা জানিব লগা থাকে তলত কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে অলপ উৎসাহ বাঢ়ে, নতুন ইউটিউবাৰটো। তো সেইটোৱে আছিল আজি ভিডিঅ'। তো যদি ভাল লাগে ভিডিঅ'টো, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। তো এরকম।